আজিৰ এই ভিডিঅ'টোত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচৰা কেণ্ডিডেটসকলৰ বাবে সায়েন্সৰ পৰা কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হ'ল। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে অক্সিন, বি নম্বৰত আছে সাইটোকাইনিন, সি নম্বৰত আছে এপচাইচিক আৰু ডি নম্বৰত আছে জিভাৰেলিন। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি সাইটোকাইনিন। অৰ্থাৎ কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হ'ল সাইটোকাইনিন। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটোৱে শৰীৰৰ অৱস্থান আৰু ভাৰসাম্যতা নিয়ন্ত্ৰণ কৰে। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে পন্স, বি নম্বৰত আছে চেৰিবেলাম, সি নম্বৰত আছে মেডুলা আৰু ডি নম্বৰত আছে চেৰিব্ৰাম। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি চেৰিবেলাম। অৰ্থাৎ চেৰিবেলামে শৰীৰৰ অৱস্থান আৰু ভাৰসাম্যতা নিয়ন্ত্ৰণ কৰে। নেক্সট প্ৰশ্নটো হৈছে থাইৰক্সিনৰ অভাৱত ডেছ হয়। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে ডায়েবেটিছ ৰোগ, বি নম্বৰত আছে গৰল ৰোগ, সি নম্বৰত আছে বেৰি ৰোগ আৰু ডি নম্বৰত আছে বাওনা। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি গৰল ৰোগ। অৰ্থাৎ থাইৰক্সিনৰ অভাৱত গৰল ৰোগ হয়। নেক্সট প্ৰশ্নটো হৈছে স্নায়ুৰজ্জু তলৰ কোনটোৰ পৰা উৎপত্তি হয়। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে মেডুলা, বি নম্বৰত আছে চেৰিব্ৰাম, সি নম্বৰত আছে চেৰিবেলাম আৰু ডি নম্বৰত আছে পন্স। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ মেডুলা। অৰ্থাৎ স্নায়ুৰজ্জু মেডুলাৰ পৰা উৎপত্তি হয়। নেক্সট প্ৰশ্নটো হৈছে হৰমন এবিধ ডেছ। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে ৰাসায়নিক বাৰ্তাবাহক, বি নম্বৰত আছে উৎসেচক, সি নম্বৰত আছে উপজাত দ্ৰব্য আৰু ডি নম্বৰত আছে নাইট্ৰজেন জাতীয় পদাৰ্থ। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ ৰাসায়নিক বাৰ্তাবাহক। অৰ্থাৎ হৰমন এবিধ ৰাসায়নিক বাৰ্তাবাহক। নেক্সট প্ৰশ্নটো হৈছে উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমন হ'ল। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে অক্সিন, বি নম্বৰত আছে জিভাৰেলিন, সি নম্বৰত আছে সাইটোকাইনিন আৰু ডি নম্বৰত আছে এপচাইচিক এচিড। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি এপচাইচিক এচিড। অৰ্থাৎ উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমন হ'ল এপচাইচিক এচিড। নেক্সট প্ৰশ্নটো হৈছে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধ হৈছে। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে এড্ৰিনেলিন, বি নম্বৰত আছে থাইৰক্সিন, সি নম্বৰত আছে ইনচুলিন আৰু ডি নম্বৰত আছে টেষ্টষ্টেৰন। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন চি ইনচুলিন। অৰ্থাৎ তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰমনবিধ হৈছে ইনচুলিন। নেক্সট প্ৰশ্নটো হৈছে তলত দিয়া কোনটো গ্ৰন্থি অন্তঃস্ৰাৱী নহয়। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে এড্ৰিনেল গ্ৰন্থি, বি নম্বৰত আছে থাইৰইড গ্ৰন্থি, সি নম্বৰত আছে প্ৰষ্টেট গ্ৰন্থি আৰু ডি নম্বৰত আছে অগ্নাশয় গ্ৰন্থি। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন চি প্ৰষ্টেট গ্ৰন্থি। নেক্সট প্ৰশ্নটো হৈছে উদ্ভিদ দেশত প্ৰথমে আৱিষ্কাৰ হোৱা হৰমনবিধৰ নাম হ'ল। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে সাইটোকাইনিন, বি নম্বৰত আছে অক্সিন, সি নম্বৰত আছে জিভাৰেলিন আৰু ডি নম্বৰত আছে ইথাইনিল। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি অক্সিন। অৰ্থাৎ উদ্ভিদ দেশত প্ৰথমে আৱিষ্কাৰ হোৱা হৰমনবিধৰ নাম হ'ল অক্সিন। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো হৰমন সংশ্লেষণৰ বাবে আয়োডিনৰ আৱশ্যক হয়। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে ইনচুলিন, বি নম্বৰত আছে অক্সিন, চি নম্বৰত আছে এড্ৰিনেলিন আৰু ডি নম্বৰত আছে থাইৰক্সিন। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি থাইৰক্সিন। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।